নমস্কাৰ মই সাজাদ হুছেইনি জীৱনৰ ৰং চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো মোৰ আজি এই ভিডিঅ'টোত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ফাৰ্ষ্ট পোলিং অফিচাৰ অৰ্থাৎ প্ৰথম পোলিং বিষয়াৰ কৰ্তব্য আৰু দায়িত্ব সম্পৰ্কে আলোকপাত কৰিবলৈ ওলাইছো ফাৰ্ষ্ট পোলিং অফিচাৰৰ মূল কৰ্তব্য হ'ল ভোটদাতাজনক চিনাক্ত কৰা এজন ভোটাৰ যেতিয়া ভোটদান কেন্দ্ৰলৈ আহিব সেই ভোটদাতাজন পোনপ্ৰথমে ফাৰ্ষ্ট পোলিং বিষয়াজনৰ ওচৰলৈ যাব আৰু প্ৰৱেশ দ্বাৰৰ সন্মুখতে ফাৰ্ষ্ট পোলিং বিষয়াজন বহাৰ ব্যৱস্থা কৰা হয় গতিকে ভোটদাতাজন যেতিয়া আহিব তেওঁ সাধাৰণতে বিভিন্ন দলে দিয়া এখন স্লিপ তেওঁলোকে লৈ আহে আৰু সেই স্লিপখন যাতে বগা কাগজত লিখা হয় তাত যাতে কোনো প্ৰাৰ্থী বা দলৰ নাম নাথাকে সেইটো দিশ লক্ষ্য ৰাখিব লাগিব আৰু তাৰ পাছত কি কৰিব লাগিব তেখেতে যদি ভোটাৰ পৰিচয় পত্ৰ আনে অথবা অন্য কোনো চৰকাৰী যি আইডেন্টিফিকেশন নথি আনে সেইখন চাই মিলি আৰু লগতে ভোটদাতাৰ নাম আৰু ক্ৰমিক নম্বৰ যি মাৰ্ক কপি যি ফাৰ্ষ্ট পোলিং অফিচাৰৰ হাতত থাকিব মাৰ্ক কপি বা ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি সেই প্ৰতিলিপিখন আমাক লগত দিয়া হ'ব আৰু সেইখন চাই পেলাই যেতিয়া ভোটদাতাজন চিনাক্তকৰণ কৰা হ'ব তেতিয়া আন পোলিং বিষয়াসকল তথা পোলিং এজেণ্টসকলে শুনাকৈ ভোটদাতাজনৰ নামটো ডাঙৰকৈ চিঞৰি দিব লাগিব যদি কাৰো আপত্তি নাথাকে বা পোলিং এজেণ্টসকলে চিনাক্তকৰণ কৰে হয় এগৰাকীয়ে সেই নিৰ্দিষ্ট ভোটদাতাগৰাকী হয় তেতিয়া তেখেতে সেই ভোটদাতাজনক পঠিয়াই দিব দ্বিতীয় পোলিং বিষয়াৰ ওচৰলৈ আৰু এইবাৰ ফাৰ্ষ্ট পোলিং বিষয়াজনক এক অতিৰিক্ত কাম দিয়া হৈছে সেই কামটো হ'ল যে অমোচনীয় চিয়াহী দিয়াৰ যি দায়িত্ব সেই দায়িত্বও ফাৰ্ষ্ট পোলিং অফিচাৰকে দিয়া হৈছে আগতে এই দায়িত্ব থাৰ্ড বা ফৰ্থ পোলিং অফিচাৰক দিয়া হৈছিলে কিন্তু এবাৰ যি ভোটদাতাৰ বাওঁহাতৰ তৰ্জনীয়া আঙুলিত যি অমোচনীয় চিয়াহী দিয়া হয় সেই দায়িত্ব প্ৰথম পোলিং বিষয়াজনৰ ওপৰত পৰিছে আৰু সেই যি দিয়া অমোচনীয় চিয়াহী দিয়া সেইটো এনেকৈ দৰে দিবলৈ এইটো নখ নহয় এই ছালৰ পৰা এনেকৈ আহি একদম নখৰলৈকে মাজলৈকে এনেকৈ দিব লাগিব সম্পূৰ্ণকৈ যাতে উঠে এইফালে এনেকৈ ছালৰ পৰা নখলৈকে ধুনীয়াকৈ দিব লাগিব আৰু এই ব্যৱস্থাটো এই কাৰণেই কৰা হৈছে যে কিছুমান ভোটদাতাই কি কৰে এই চিয়াহীটো মুছি পেলাব বিচাৰে ভাল নেদেখায় বা বিভিন্ন কাৰণত শেষত ফালে যেতিয়া দিয়া হৈছে চিয়াহীটো তেওঁলোকে লৰালৰিকৈ ভোটদান কৰি ওলাই যায় পটককৈ মোহাৰি দিয়ে আৰু যদি এতিয়া কি হ'ব ফাৰ্ষ্ট পোলিং বিষয়াজনে যেতিয়া তেখেতক দিব অমোচনীয় চিয়াহী তাৰ পাছত বাকী কামখিনি কৰি মেলি ভোটদান কৰালৈকে এক নিৰ্দিষ্ট সময় হ'ব আৰু সেই সময়খিনিৰ ভিতৰত সুন্দৰভাৱে শুকাই যাব সেইবাবেই এই ব্যৱস্থাটো কৰা হৈছে গতিকে এইটো এটা সুন্দৰ ব্যৱস্থা তাৰ পাছত হ'ল কি যেতিয়া ভোটদাতাজনৰ পৰিচয় পৰ্ব সম্পূৰ্ণ হ'ব তেতিয়া যদি পুৰুষ ভোটাৰ হয় পুৰুষ নামৰ তলত আণ্ডাৰলাইন কৰিব আৰু যদি মহিলা ভোটাৰ হয় আণ্ডাৰলাইন কৰাৰ লগতে বাওঁ কাষে ওপৰত টিক মাৰ্ক দিব আৰু যদি কোনো তৃতীয় জেণ্ডাৰৰ ভোটদাতা আহে তেনেহ'লে অতিৰিক্তভাৱে এটা ষ্টাৰ চিন দিয়াৰ ব্যৱস্থা কৰিব এয়ে হ'ল এই যি ফাৰ্ষ্ট পোলিং বিষয়া সেই ফাৰ্ষ্ট পোলিং বিষয়াজনৰ প্ৰথম আৰু প্ৰধান কাম তদুপৰি এই যি ফাৰ্ষ্ট পোলিং বিষয়া তেওঁৰ ওপৰত দায়িত্ব থাকিব যদি প্ৰিজাইডিং অফিচাৰ কেনেবাকৈ অসুস্থ হয় বা কিবা কাৰণত নিজৰ কৰ্তব্য তথা দায়িত্ব পালন কৰাত অসমৰ্থ হয় তেতিয়া এই ফাৰ্ষ্ট পোলিং বিষয়াজনে প্ৰিজাইডিং অফিচাৰৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিবলৈ প্ৰস্তুত থাকিব লাগিব এইটো এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব আৰু সেইকাৰণে ফাৰ্ষ্ট পোলিং বিষয়াজনক প্ৰিজাইডিং অফিচাৰৰ লগতে একেলগে ট্ৰেইনিং দিয়া হয় একেখিনি ট্ৰেইনিং দিয়া হয় সেই ট্ৰেইনিংটো খুব গুৰুত্বপূৰ্ণভাৱে লোৱাটো অতি জৰুৰী আমি যিহেতু ক'ব নোৱাৰোঁ যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে 3 দিনীয়া প্ৰশিক্ষণ দিয়া হয় প্ৰিজাইডিং অফিচাৰৰ লগতে যিহেতু এজন প্ৰিজাইডিং অফিচাৰে জানে যে তেওঁ প্ৰিজাইডিঙৰ দায়িত্ব পালন কৰিব তেওঁ মানসিকভাৱে প্ৰস্তুত হৈ যায় কিন্তু এজন ফাৰ্ষ্ট পোলিং অফিচাৰে ফাৰ্ষ্ট পোলিঙৰ দায়িত্ব পালন কৰিবলৈ যায় তাৰ উপৰিঞ্চি অতিৰিক্তভাৱে তেওঁ সাজু হৈ যাব লাগিব যে যদি পৰিস্থিতি বাধ্য কৰে তেতিয়া তেওঁ প্ৰিজাইডিঙৰ দায়িত্ব পালন কৰিব লাগিব সাধাৰণতে যদি এনেকুৱা অৱস্থা হয় ৰিজাৰ্ভত থাকে ৰিজাৰ্ভৰ পৰা লয় বা এনেকুৱা খুব কমেই হয় কিন্তু তথাপিও আমি প্ৰত্যেকেই প্ৰতিজন ফাৰ্ষ্ট পোলিং বিষয়াই মানসিকভাৱে এইটো সাজু হৈ যাব লাগিব যেতিয়া যদি প্ৰয়োজন হয় তেনেহ'লে আমি প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব আৰু লগতে ফাৰ্ষ্ট পোলিং বিষয়াজনৰ কৰ্তব্য হ'ল যে প্ৰিজাইডিং অফিচাৰজনক প্ৰতিটো মুহূৰ্ততে সহায় সহযোগিতা আগবঢ়োৱা তেওঁ সকলোবোৰ কামতে সহযোগিতা কৰা যিহেতু প্ৰিজাইডিং অফিচাৰজনৰ ওপৰত যথেষ্ট মানসিক চাপ থাকে গোটেই
ভোটদান কেন্দ্ৰটোৰ সমস্ত দায়িত্ব তেওঁৰ ওপৰত থাকে গতিকে তেওঁ যদি কিবা থাকি যায় কৰিবলৈ কিবা পাহৰি যায় তো সেইখিনি কথা মনত পেলাই দিয়াৰ দায়িত্ব ফাৰ্ষ্ট পুলিং বিষয়াজনৰ ওপৰত থাকিব আৰু লগতে ফাৰ্ষ্ট পুলিং বিষয়াসকলে এটা কাম কৰিব পাৰে ধৰি লওক এটা চেণ্টাৰত 500জন ভোটাৰ আছে বগা কাগজ যাওঁতে ঘৰৰ পৰা লৈ যাব লাগে তো এই ক্ৰমান্বয়ে 1ৰ পৰা 500লৈকে মুঠ ভোটাৰৰ সংখ্যাটো প্ৰথম লিখিব লাগে তাৰ তলতে আকৌ পুৰুষৰ বেলেগে আৰু মহিলাৰ বেলেগে 200-300 মানকে ক্ৰমিক নাম 1ৰ পৰা এনেকৈ লিখি ল'ব লাগে যেতিয়া এজন ব্যক্তিয়ে ভোটদান কৰা সম্পূৰ্ণ হ'ব তেতিয়া 1 কাটিব লাগে আৰু পুৰুষ হ'লে পুৰুষত 1 কাটিব লাগে মহিলা হ'লে মহিলাত 1 কাটিব লাগে দেখিব যে এটা সময়ত গৈ বোলে 300 ভোটদান হ'ল তো 300 সৰ্বমুঠ কটাটো 300 কটা থাকিব আৰু ধৰি লওক পুৰুষৰ যেনিবা 180 জন হৈছে মহিলা 120 জন হৈছে তাতো নিৰ্দিষ্ট কটা থাকিব তেতিয়া কি হ'ব খুব সুন্দৰভাৱে আৰু সহজে পুৰুষ আৰু মহিলাৰ যি ভোটদাতাৰ মানে সংখ্যা সেই সংখ্যাটো উলিয়াটো একেবাৰে সহজ হ'ব এই ক্ষেত্ৰত হয়তো টেলি কাগজ দিব পাৰে তো নিদিলেও এই ব্যৱস্থাটো কৰিলে খুব সুন্দৰভাৱে আৰু ক্ষিপ্ৰভাৱে সংখ্যাটো উলিয়াই দিব পাৰি যেহেতু পুৰুষ ভোটাৰ কিমান ভোটদান কৰিলে মহিলা কিমান ভোটদান কৰিলে সেই সংখ্যাটো আমি দি থাকিব লাগে আৰু লগতে কিমান ভোটাৰে ভোটদান কৰিলে সেইটোও দি থাকিব লাগে গতিকে এই যদি আমি এই যি হেৰিটো ব্যৱহাৰ কৰোঁ এই ট্ৰিকটো যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে খুব সুন্দৰভাৱে এই কামখিনি আমি কৰিব পাৰোঁ গতিকে প্ৰথম পুলিং বিষয়াৰ যিখিনি দায়িত্ব কৰ্তব্য সেইখিনি মই জনাব চেষ্টা কৰিলোঁ আৰু মোৰ পৰৱৰ্তী ভিডিঅ'টোত ছেকেণ্ড পুলিং বিষয়া আৰু থাৰ্ড পুলিং বিষয়াৰ দায়িত্ব কৰ্তব্যৰ বিষয়ে জনাই অতি সোনকালে এটা মই ভিডিঅ' লৈ আহিম যদি আপোনালোকে কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাত সুবিধা হ'ব আৰু লগতে মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে সতীৰ্থসকলৰ মাজত যিসকলৰ পঞ্চায়ত নিৰ্বাচনত ডিউটি পৰিছে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিবলৈ আহ্বান জনালোঁ আৰু লগতে পৰৱৰ্তী সময়ৰ ভিডিঅ'সমূহ পোৱাৰ বাবে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ মোৰ কমেণ্ট বক্সটো খোলা আছে যিসকল অভিজ্ঞ ব্যক্তি আছে আগতে নিৰ্বাচনত দায়িত্ব পালন কৰাৰ অভিজ্ঞতা আছে তেওঁলোকে কমেণ্ট কৰিও বিভিন্ন পৰামৰ্শ জনাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ